হাই নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ কি খবৰ আৰু সকলোৰে ভাল আছে চ' গাইজ আজি মানে হস্পিটেলৰ পৰা আৰম্ভ কৰিছোঁ কিবা এটা কাম আছিল এতিয়া ভিতৰত গৈছোঁ চ' এতিয়া গৈ আছোঁ মানে কলেজত গৈ আছোঁ মানে ইলেকশ্যন আছে আজি ইলেকশ্যন প্ৰথমবাৰ মানে কলেজৰ ইলেকশ্যনত মানে গৈ আছোঁ মানে ভোট দিবলৈ কাক দিওঁ কিনে চব দেখাম আৰু মানে কাক দিওঁ মানে কলেজত ডেভেলপ যোনে কৰিব তাকে দিম মানে বুজি পাইছে চব অলপ এতিয়া মেহবুব মানে গৈ আছোঁ পূৰা মানে এতিয়া কি কৰোঁ কিনে চব কলেজত শ্বেয়াৰ কৰি আছোঁ মানে কলেজৰ সন্মুখত আহি গ'লোঁ চব চাৰিওপিনে মানে লগাই দিলে আৰু কিবা কিবি চ' কলেজত মই প্ৰথমে আহি গ'লোঁ ভোট দিবলৈ চ' কাক ভোট দিব চাই লওক ভোট দিয়াৰ পিছতে মোৰ ফ্ৰেণ্ড আৰু এজন চিষ্টাৰে ইলেকশ্যন খেলি আছে সিহঁতক অলপ হেল্প কৰিব লাগে চ' যাওঁ সিহঁতৰ অলপ হেল্প কৰোঁ পিছত ভিডিঅ' কণ্টিনিউ কৰি আছোঁ চ' ফাইনেলি ভোট দিয়া খতম হৈ গ'ল এতিয়া ভোট গণনা চলি আছে ভোট গণনাৰ পিছত কোনে জিকিছে পিছত আপোনালোকে জনাই আছোঁ जेल में वो लोग जेल में पिंटू जेल में नाच के दिखाना काट दे देना मुझे भी कुछ ना सो गाइस অলপ টাইম আছে ৰিজাল্ট দি দিবৰ কাৰণে আহি গ'লো খাবলৈ খোৱাৰ পিছতে মানে আমি যাম ৰিজাল্টটো শুনি আপোনালোকে জনাই আছোঁ ফাইনালি গাইস আমি পুৰা জিকি গ'লো ইন্ডিপেন্ডেন্স জিতেগা পুৰা আমি এতিয়া জিকি মানে ইন্ডিপেন্ডেন্স পুৰা মানে লিডত আছে এটা ৰুম আছে বাকি हमारे दोस्त जीत चुके हैं ओहो কেণ্টিন সেক্ৰেটাৰী আমাৰ কাৰণে কি কৰিব এতিয়া কেণ্টিনটো দেখিছ নাই হয় দেখিছোঁ এই কেণ্টিনটো এতিয়া 5 ষ্টাৰ হোটেল বনাই দিম মই আৰু নাম কি আপোনাৰ আপোনাৰ কাৰণে পুৰা লাইফ টাইম মেম্বাৰশ্বিপ ওকে থেংক ইউ প্লেটিনাম কাৰ্ড পুৰা ওকে